YouTube are watching. Welcome to my channel ST Comedy. Tuition aja, pokoknya hal sih. Misal bahwa tuition kara akmal real. Tuition nai, kata kata bisa dulu ini lah. Wow mes, orang rasa, orang kan mana rasa nai. Oh, surah. Oh, asal musuh. Apa? Akhirnya kok gelap nar, পরীক্ষা ভালো দিনের মোবাইলে তারপর সে রেজাল্ট তো নিয়ে যাও পরীক্ষা ভালো নিয়ে হল টিউশন করবো এক না হল কে চিন্তা করছি বুঝে না খানো আপনার মাসি টাকা হতে মাতে ইবে ও গেল ও দেখা তো গাছর ইচ্ছে টিউশন মাস্টার এর অফিসে তো মডিশন নকরু যা তো টিউশন নকরা নুমিয়া ও দেখা ইঞ্জিনিয়ার মহলটা ডাক্তার তো টিউশন নকরা সাথে আমার রিভিউ মই যাম কিন্তু টিউশন নকরু টিউশন নকরা নুমিয়া হ্যাঁ তো টিউশন নকরা যা ওবো তোর করতে আলবো উঠতে আলবো রে রোজ সারিতা টিউশন নকরু নাকি করবে রাখবো তোর ইংরাজি কোন গাছি ভালে ছিল এলাকা ভালো ছিল বলে বুঝলি রা এবার ভালোছি এবারও হওয়াছি কোথায় লেখছে না কোথায় লেখা নাই কি করতে লেখা নাই হওয়াছি মানে আমার লগর রলং একটু মুখ কষি না এবার বহুত হওয়াছি বলে সেখানে আপনাকে বলো সেখানে হওয়াছি বলে বসিয়া সালা কি চলিয়ে রয় সাল নি সকালে খাও নাকি স্যার কি মারা ছিল করো নহলে চা হয়তো স্যার পাই মইতো আছো অলপ মাই পেপার চেপার চাম তোমায় অলপ ল'ব হাতে এসাঁজ খাই দিম দেই ভাত আজি কিনে নাই রে আগতে গেছি হয় নেকি হ'ব দিয়ক খোৱাটো হ'ব দেচোন বস্তা আজি অলপ পঢ়া কথা ভাবিছোঁ না বোলো আলোচনা করা হবে যা তই পেপাৰখন লৈ আহ হ'ব দিয়ক এন্দুৰ মানুহ নি কেঁচা ইয়াক মই বিচাৰি যোৱাতে নাই ঘৰে কেঁচা মানুহ ভাল হৈছে গোটাই লিখছে ভাল হৈছে মাজে মাজে লিখছো গোটাই লেখা নাই এইটো কি লিখছে ফাৰ্ষ্ট ইণ্ডিয়া পজিশ্যন ফায়াৰিং অসমীয়াত ক'ব ছাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ল অসমৰ মুখ্যমন্ত্ৰী এইটো পঢ়ি যায় ছাৰ পঢ়ি যায় লেখাটো লিখছো মই পঢ়ি কি পঢ়ি লিখছো মই পৰেশ পৰেশ আর গ্রেডার লিখছে ইনবাদি কি লিখছে এই স্যার অসমীয়াত কওক হে অসমীয়াত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আমাৰ প্ৰধান আৰু মন্ত্ৰীটো মন্ত্ৰীটো হৈছে আমাৰ অসমৰ প্ৰধানমন্ত্ৰী যোগেশ অসমৰ নহয় ভাৰতৰ প্ৰধানমন্ত্ৰী যোগেশ কাশ্যপ তিন নম্বৰটো কি লিখিয়া এই স্যাৰ অসমীয়াটো এনেই কি লিখি অসমীয়াত আমাৰ ৰাষ্ট্ৰীয় পশু কি এইটো কালি বহাদি যায় কালি বহাদি লেখো শালিকা শালিকা এইটো কালি বহাদি নাযায় চেকিকে এইটো কোৱাদি যায় কোৱাদি ককাও নহয় কোৱাদি কান্তিনে ছাৰ এই পৰীক্ষা দিছা ছাৰ অপমান নকৰিব এবাৰখনো তোক মই শিকিছোঁ টিউচন মাৰক কিন্তু বেমাৰ খালো অপমান নকৰিব মোক বুলি কোৱা নাম ছাৰ আপুনি খালি প্ৰশ্ন সুধি থাকা মোক অসমীয়া কি 55খন ৰচনা দিছিলোঁ মই 55খনৰ মোটামুটি 45খন মান মুখস্থ হোৱা নাই কালি দিছিলোঁ এই মাত্ৰ যিকোনো এখন মই নামটো কৈছোঁ কি এতিয়ালৈকে গৰুখন হৈছে না গৰুখন হৈছে মোৰ দে কওক কিনকে কওঁ কি কিনকে কওঁ হে এতিয়া কোনে বহি কওঁ মাটিত বহি কওঁ ৰচনাখন গৰু আমাৰ পোহা নাজানো গৰু কাণ দুখন গৰু চকু দুটা গৰু কাণ এটা চৰি ভুল যায় প্ৰথমত মই কওঁ আৰু গৰু আমাৰ পোহা নাজানো গৰু কাণ দুখন গৰু চকু দুটা গৰু নেজে ডাল হ'ব দে গৰু ৰচনা বনাব নালাগে বনাই বানপানী এখন কওঁ গৰু কাণ চুবই যেনে সহজ বানপানী হওক বহুত জীৱ জন্তু ভাগে তাৰ ভিতৰত বহুত গৰু ভাগে সেই গৰুটোৰ চকু দুটা নাক এটা আৰু নেজডাল
সেই আৰু গৰু তুমি আনি লয় গৰুৰ ৰচনাখন বাদ দি বিহুখন বহাৰ বিহু বিহু আমাৰ কি উৎসৱ উৎসৱ বিহু আমাৰ তিনিটি বহাগ বিহু মাঘ বিহু কাতি বিহু এই বহক বহাগ বিহুৰ প্ৰথম দিনাই গৰু গা ধোৱা হয় সেই গৰুটোৰ চকু দুটা কাণ দুখন নাক এটা আৰু নেজ এটা আছে আৰু গৰু বুলি আনি দেখোন তই হেৰি কৰ শংকৰদেৱৰ ৰচনাখন পঢ় শংকৰদেৱ অসমৰ মহাপুৰুষ হৈছিল তেখেতেও ব্ৰহ্মপুত্ৰৰ মাজেদি সাঁতুৰিয়া তুলিব পাৰিছিল আৰু তাৰে মাজেদি দেৱ লাগিব শংকৰদেৱে যেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ সাঁতুৰিয়া তুলিব পাৰিছিল তাৰে পাছতে তাহাৰ গৰুই দুবা হাতেৰে শংকৰদেৱক বাগৰাই ধৰিছিল সেই গৰুটোৰ চকু দুটা কাণ দুখন আৰু বহুত লম্বা নেজিছিল আৰু গৰু কি নেলি তই নিজে গৰু নলয় মুঠৰে শুনাই নাম্বাৰ নাপা এই ছাৰ আপুনি কিয় ভালকে বুজাই নিদিয়ে ভালকে বুজাই দিছো সাৰ গৰুটোৰ কথা কিয় ক'লি তই ছাৰ মোৰ ঐশক লেকিন মন পৰি যায় আপুনি ছাৰ গৰু বেয়া কৰিছিল নেকি নহয় তাইও দেখাত গৰু আনিছিল হয় নেকি ছাৰ কি গৰু কি হবে ছাৰৰ বেলে যদি তোৰ সাৰ গৰু আনি দেখি ওরা তো ভাত না দিছলু কিন্তু সারা না নিব কমে আজি আবার নাগেটা একদিন কম দেয়া হ'ব দিয়ক এক মাহ পইচা দি দিলে ভাল হয় পইচা লাগে বোলে যোৱাবাৰ পৰীক্ষা হৈ আছি এবাৰ ভাল লাগিব পৰীক্ষা আপোনাৰ কাৰণে পইচা দিম পাস করতে লাগবে পাছ কৰিব লাগিব দিছে বিচাৰিব ঘৰলৈ মই মোক ভালকৈ কৰিব লাগিব দিছে পৰীক্ষা পাছ কৰি যাবাৰো তই ফেল কৰাৰ কাৰণে পইচা নিদিলা নাপায় চৰি নাপায় আপুনি মোক কিবা বেলেগ পাছ কৰি দিয়ক তাতে বিচাৰিব আপোনাক এবাৰ কিন্তু পইচা দিব লাগিব পাছ কৰিম না দাদা পাছ কৰি এবাৰ আপুনি গুৰুত্ব দিব না বেয়া গুৰুত্ব দিয়ক তামান গুৰুত্ব দিয়ক মোক পাছ কৰি দিয়ক সেই গৰুটো কাণ ধুব নাছিল না ছাৰ হেৰি হৈছে মই যাওঁতে এতিয়া আপুনি কি পইচা দিব নেকি পইচা নেদাৱে হেৰি লটাৰী দুখন লওকচোন আমাৰ তাতে মন্দিৰৰ নামত পইচা দিয়া আনিব দে ভাল পৰিষ্কাৰ আছে চাহাৰ পুৰ নাই নেকি নাই ও পাঠাও যে প্রথম পুরস্কার পইচা দি দিয়ক পইচা ওই ওখানে দিকে তো পুরস্কার পাইলে বুঝাই দিন না তুমি যাই দিন পাস করলে দিন আর লোকারি দিকে তো পুরস্কার পাইলে দিন